হেৰা আজিকালি প্ৰায় তোমাৰ হাতত ফোনটো দেখোঁ কি চাই থাকা ইমান কি ওলাইছে? এই ৰ'বচোন, এই জমনি জমনি এইবোৰ মিমিবোৰ ফেচবুকত আহি থাকে যে এই পষ্টবোৰ তাকে চাই আছিলোঁ। এই তামাম জমনি জমনি বনাই দেই। মোৰ চাহকাপ ঠাণ্ডা হ'ল বুজিছা, গৰম কৰি আনি দিয়াচোন। আপুনি কাৰ মূৰটো কৰি আছিলে? চাহকাপ খাবলৈ দিছিলোঁ, চাবলৈ দিছিলোঁ নি ঠাণ্ডা কৰি পেলালে যে। এই ৰ'বা মোৰ বহুত টেনশ্যন হৈছে বুজিছানে, দৰমহাটো ভালকৈ হোৱাই নাই, গোটেই বছৰটো লকডাউন কৰিয়ে গ'ল দেখোন, কৰোণা এইবোৰ কৰিয়ে গ'ল দেখোন। তাকে এতিয়া ভাবি আছোঁ বেংকৰ পৰা পইচা অলপ উলিয়াই আনিব লাগিব বুজিছা। সঁচা ক'লে কিন্তু আপুনি দেই, কৰোণা এইজনী বাৰু এইটো মাইকী মানুহৰ নাম লৈ বাৰু এইখন বাৰু কি ধ্বংস সৃষ্টি কৰিছে হয়। কৰোণা মানে দয়া মৰম, এইজনী দেখোন একোৱেই নাই এইবোৰ। অঁ তাকেইতো, যেনে তোমালোক ধ্বংসৰ বাহিৰে আৰু কিবা কৰিব জানা জানো? আপোনাৰ যে কথাবোৰ ঘূৰি পকি মোলৈকে আহে কেলে? এই নহয় আৰু কৈছোঁ আৰু এনেই, তোমালোক মাইকী মানুহবোৰ কম নহয় জানো, গোটেই ধ্বংসইটো কৰি থাকে আৰুনো কি কৰা। যেনে আমাৰ মতা মানুহবোৰৰ জীৱনবোৰ ধ্বংস কৰা, বিয়া হৈ আহি গোটেইবোৰ ধ্বংসই কৰি থকা দেখোন। এনে একেবাৰে আহিছে ক'ৰবাৰ পৰা, আমি নহ'লে আপোনালোকৰ জীৱন যে আৰু ধ্বংস অধপতলৈ যাব বুজিছে। আমিবোৰ আছোঁ কাৰণেহে আপোনালোক ঠিকে আছে, নহ'লে আপোনালোক যিহে নহয় একো এটাতো কৰি খাব নাজানে, কি যে গতি হ'লহেঁতেন আপোনালোকেহে জানে আৰু আপোনালোকেও নাজানে, ঈশ্বৰেহে জানে আৰু। এই ৰ'বা কাজিয়া এখনৰ সৃষ্টি কৰি নল'বাচোন, এনেই টেনশ্যনত আছোঁ, তুমি আৰু যে ভাল আৰু দেই। এতিয়া আকৌ মইহে কাজিয়া সৃষ্টি কৰা হ'ল। এই আমাৰ ৰাস্তাৰ বাটটো বাৰু বনাব নেকি? শুনি আছোঁ ইটা চিটা পেলোৱা হৈছে। এতিয়া আৰু এইবোৰ কি দেখিছে আৰু, ইলেকশ্যন আহি পাই আছেনে, এতিয়া আৰু বাট পথ চবেই পকী হ'ব আৰু। মই পানী কলটো খুলি আহিলোঁ, পাহৰিলোঁ নহয়। যাওকচোন যাওক জল্দি যাওক, পানী টেপটো বন্ধ কৰি থৈ আহক, নহ'লে গোটেই পানী পৰি গোটেইখন গেলিব। এই মই নোৱাৰোঁ, তুমিয়ে যোৱা। ঘৰৰ কাম এটা কৰিবলৈহে হাৰ ভাঙে, গৰম গৰম চাহ খাই বহি নিউজ চোৱা, পলিটিক্সৰ কথা পতা, ক'ত কি কোনে ৰাস্তা বনাইছে নাই বনোৱা সেইবোৰ খুচৰি ফুৰা ঠিক থাকে একদম। ঘৰৰ কাম এটা কৰিবলৈ আপোনালোকৰ মতা মানুহখিনি হাৰ ভাঙি যায়, কিবা এটা ক'লেও নুশুনে। এই হ'ব মনে মনে থাকাচোন, তুমি এতিয়া মোদীজী ভাষণ ষ্টাৰ্ট নকৰিবা আকৌ। কমে আকৌ, নকম কেলে, মাথাটো বেয়া কৰি নল'ব এনেই এই অত দিনৰ পৰা যে লকডাউন হৈ আছে, ঘৰতে যে বহি আছে, এখনো কাম কৰি দিছেনে মোক আজিলৈকে? এই সামান্য চাহ একাপ পানী এগিলাচ লৈ নাখায় হেৰৌ, এনেকুৱা মতা মানুহ, ইমান এলেহুৱা নে আপুনি? আৰু লকডাউন নহ'লে যে আমি যে কিমান কাম কৰিব লাগে, দিনটো দেখোন ঘৰতে নাথাকোঁ, ৰাতি আহি অকণমান আৰাম কৰোঁ, ভাতকেইটা খাই আকৌ ৰাতিপুৱা কামলৈ যাবলগীয়া হয়েই দেখোন। এই হৈছে আৰু মনে মনে থাকক। লকডাউন হোৱাৰ আগত বৰ ভাষণ দিবলৈ আহিছে এইখন, আপুনি অকলেই কাম কৰে তাৰমানে। লকডাউন হোৱাৰ আগৰ পৰা মই দেখোন ঘৰৰ কাম কৰি আছোঁ, আৰু এতিয়ালৈকে মই কৰিয়ে আছোঁ দেখোন। কোনো কামৰ হিচাপ আপোনাক দিছোঁ হেৰৌ, গোটেই ঘৰৰ কামখিনি দেখোন ময়ে কৰিব লাগে, বাহিৰৰ পৰা ভিতৰলৈকে। চোতাল সাৰা, ঘৰ সাৰা, কাপোৰ ধোৱা, কোনে কি খাইছে নাই খোৱা, কোনে কি খাব নাখাব, গোটেইখিনি দেখোন দায়িত্ব সমস্ত মোৰে ওপৰত দেখোন। আপুনি অকল অফিচৰ কামকেইটা কৰি আৰু বৰ একদম বেছি দেখুৱাবলৈ আহিছে। ঘৰৰ কামকেইটা কৰি চাব কেতিয়াবা কেনেকুৱা লাগে। এনেইতো ঘৰত নাথাকে, লকডাউন বুলি ঘৰত আছে, তেওঁ বুলি মাইকী মানুহৰ দুখটো বুজাই নাই এতিয়ালৈকে, আৰু কি বুজিব আগলৈকে, বুঢ়া হ'ব আৰু কেইদিনমানৰ পাছত। পানী এগিলাচো লৈ খাব নাজানে আপুনি, চাহকণ এতিয়া ঠাণ্ডা হৈছে মোলৈ আশা কৰি ৰৈ আছে, বোলে গৰম কৰি লওঁচোন, কিমাননো সময় লাগে গেছটো জ্বলাবলৈ, সেইকণো নোৱাৰে। এতিয়া আকৌ পানী টেপটো বন্ধ কৰি থৈ মই কৈছোঁ সেইটোও নোৱাৰে আকৌ, আপুনি একোৱেই নোৱাৰে তেন্তে কি কৰিব পাৰেনো আপুনি? বহি ৰৈ লকডাউন কৰোণা, কোনে ক'ত ৰাস্তা বনাইছে নাই বনোৱা সেইবোৰ চাই ফুৰিব পাৰে হয় নাই, আৰু নিউজটো লৈ বহি থাকিব পাৰে। ল'ৰা ছোৱালীকেইটাক অকণ টিভিটোও চাব নিদিয়ে, ৰিম'টটো কাঢ়ি লৈ খালি নিউজ, অকল সেয়াই জানে আৰু কি জানে আপুনি? দেশখনহে স্বাধীন হ'লগৈ, আমি মাইকী মানুহখিনি স্বাধীন হ'বই নোৱাৰিলোঁ ঘৰৰ কামৰ পৰা আমি আজৰিয়ে নাপালোঁ। এতিয়াও যেন আমিয়ে গোটেই কামখিনি কৰিব লগা হয়, আৰু ইহঁতবোৰ আৰামছে ঘূৰি ফুৰিব, বহিব, খাব, অৰ্ডাৰ চলাব, হুকুম চলাব, সেয়াই জানে আৰু। এই তোমাৰ পাতি হাঁহৰ নিচিনা মুখখন পেক কৰা বন্ধ কৰা, নহ'লে মই উঠিয়ে যাম আৰু এইখিনিৰ পৰা। উঠি যাওক এইখিনিৰ পৰা। মই এতিয়া উঠি নাযাওঁ, আপুনিয়ে পানী টেপটো বন্ধ কৰিব লাগিব, আৰু চাহকণো গৰম কৰি আপুনিয়ে খাব লাগিব, মই একো কৰি নিদিওঁ আজি, যাওক নিজে কৰি লওকচোন। চিনেমা এই মই তোমাৰ লগত ধেমালিহে কৰি আছিলোঁ। হ'ব দিয়া যোৱা, খং নকৰিবা আৰু দেই, এনেই ধেমালিহে কৰি আছিলোঁ। মোক মিঠা কথাৰে গলাব নালাগে, মই নগ'লোঁ, আজি আপুনি উঠি যাবই লাগিব, মই কোনো পধ্যেই উঠি নাযাওঁ। মোৰ এষাৰে কথা আৰু, মোৰ যি দেই, মই নাযাওঁ বুলিলে নাযাওঁ। সেয়া এইকেইটাই কিবা এটা ভাঙিলে, মই গম পাইছোঁ, পাকঘৰত কোনটোৱে সোমালি ঐ, কি ভাঙিলি? বৰ হাৰামি ল'ৰা ছোৱালী তহঁতি দেই, গৈছোঁ বাপেক চাইহে ল'ৰা ছোৱালী হ'ব। ভাল বাচিলোঁ দেই মই আজি চেনিমাই গালিকেইটাৰ পৰা। এই ল'ৰা ছোৱালীকেইটাই ভাল কাম কৰিলে, কিবা এটা ভাঙি দি দেই মোক বচালে আজি সিহঁতে। মই এতিয়া যাওঁ, ওলাই যাওঁ, কোনেনো ৰাস্তা বনাইছে চাওঁগৈ মই।